হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে ক্ৰিষ্টিনাছ ব্লগ। আজি এই ভিডিঅ'টিত আপোনালোকক মোৰ বাৰীৰ শাক পাচলি দেখুৱাম। এয়া দেখিছেনে, মই তিতা কেৰেলা ৰুইছিলোঁ। এয়া ডাঙৰ হৈছেগৈ আৰু এয়া ফুল ওলাইছে। এইবিলাক আৰু ইয়াতে তিতা কেৰেলা এটাও লাগিলে, এইটো চাওক। একো পোকেও ধৰা নাই, বহুত ধুনীয়াকৈ ওলাইছে। আৰু বিলাহী আছে ইয়াত, এয়া দেখিছেনে বিলাহী বহুত লাগিছে। এয়াও আছে। আপোনালোকে যিমান পাৰে বাৰীতে শাক পাচলি ৰুই পিনে খাবলৈ লওক, নহ'লে আজিকালি শাক পাচলিৰ পৰা মেডিচিন দিয়া থাকে যে, শাক পাচলিৰ পৰা বহুত বেমাৰ আজাৰ হয়। আপোনালোকেও সাৱধান হওক। এনেদৰে সৰু সুৰাকৈ হ'লেও খেতি কৰক, ঘৰতে কিবা কিবি ৰুই। এয়া দেখিছেনে তিতা কেৰেলা, অলপো পোকে ধৰা নাই। আৰু এনেকুৱা মানিমুনি, আপোনালোকে মানিমুনি ঘৰতে ক'ৰবাত টাবতো ৰুব পাৰে। এয়া আমাৰ বাৰীত বহুত আছে বাৰু। এইবোৰকে খাবলৈ চেষ্টা কৰক, নহ'লে আপোনালোকে দেখিছেই মানুহৰ আজিকালি বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা বহুত বেমাৰ আজাৰ হৈছে মানুহবিলাকৰ। আজিকালি মানুহৰ খাদ্যৰ পৰাই বেমাৰ আজাৰ হয়। ইয়াত তিতা কেৰেলা কলি আহিছে। আপোনালোকে এনেকৈ ঘৰৰ অৰ্গেনিক বস্তুবিলাকে খাব আৰু নিজেও খেতি কৰিব। মোৰ আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁৱেই আপোনালোকৰ এই লাচকচি। আপোনালোকে খায় নে নেখায় খাব। এইবিলাকো ভাল, এইবিলাক জগৰা বইল কৰি পিনে ভাজিও খাবলৈ ভাল। এইবিলাক এই এজোপা বিলাহী বহুত উঠিছে। এই এজোপা লাচকচি। আৰু এইবোৰ শহুৰ দেউতাই এইবিলাক ৰুইছে। এইবিলাক এয়া দেখিছেনে, মানিমুনি ইমান ধুনীয়াকৈ ওলাই আছে। এইবিলাক আপোনালোকে খাব, বহুত বেমাৰৰ পৰা পৰিত্ৰাণ পাব আপোনালোকে। আৰু এইটো বস্তু বইল খাব, নহ'লে ইয়াৰ পৰা কেঁচাকৈ ৰস উলিয়াই খাব। বহুত ভাল খাবলৈ, আৰু পেটৰ কাৰণেও ভাল, সুস্বাস্থ্য হৈ থাকিবলৈ এইবিলাক বস্তু আপোনালোকে খাবলৈ ল'ব। খালে মানে আপোনালোকৰ বহু ধৰণৰ ৰোগৰ পৰা বাচিব আপোনালোকে। আৰু আপোনালোকে এনেকুৱা বনৰীয়া কচু খায়নে? আমি খাওঁ এইবিলাক পাতবোৰ। এইবিলাক কোমলীয়া পাতটো আমি জালুকৰ লগত, জালুক আলু এইবিলাকৰ লগত খাবলৈ ভাল। ইয়াত ঢেৰ আছে, এইবিলাক ৰুইছে। আৰু এইবিলাক ঢেকীয়া আছে। আপোনালোকে যিমান পাৰে আপোনালোকে এয়া বাৰীৰ শাক পাচলি বন শাক পাচলি বুটলি খাব। আৰু আপোনালোকে তিতা ভেকুৰী খায়নে? আপোনালোকে এইটো চিনি পায়নে? এই ভেকুৰী আমি খাওঁ, আমি ভেকুৰী বুলি কওঁ, কি বুলি কয় নাজানো। আৰু এইটো মাটিমাহত দিও খাবলৈ ভাল। এই তিতা আৰু কেঁচাকৈও খাব ভাল, বইল কৰিও খাবলৈ পাৰি। ফুল ফুলিছে, এইটো গুটিটো যে, এইটো কেঁচাকৈও ভাল খাবলৈ, অলপ তিতা হয়। যিমান পাৰে এইবিলাকে আপোনালোকে খাবলৈ চেষ্টা কৰিব। এয়া দেখিছেনে, আমি ইয়াত একো বেলেগ সাৰ দিয়া নাই, এই অকল ঘৰৰ গৰুৰ গোবৰ সাৰ। এয়া গোবৰ দিয়া আছে। এয়া এই কেইজোপা ৰঙালাও কেইজোপা ডাঙৰে হ'ল। আৰু ইয়াত জলকীয়া পুলি আছে। ইয়াত দেখিছেনে, এইজোপা জলকীয়া আছে, জলকীয়া পুলি ঢেৰ আছে, বহুত ৰোৱা হৈছে। আৰু ইয়াত দেখিছেনে, তিৰপাল আছে,
ইয়াৰ তলত দেউতাই কিবা গুটি সিঁচি থৈছে, গম পোৱা নাই কি সিঁচিছে বাৰু। ইয়াতো আছে জলকীয়া পুলি, এয়া দেখিছে জলকীয়া, এয়া ফুল আহিছে আৰু গুটি লাগিব আৰু। ইয়াত দেখিছেনে ডাঙৰ ডাঙৰ হ'ল। ভোট জলকীয়া পুলি দুটাও আছে, এইটো এটা আৰু সেই ইয়াত এটা আছে। আৰু আপোনালোকে ৰাতিপুৱা শুই উঠি এয়া দেখিছেনে তুলসী পাত খাব। এয়া তুলসী, এয়া তিতা কেৰেলাৰ ইয়াতো আছে, এয়া ফুল ফুলিছে আৰু। এইজোপা জলকীয়া আছিলে, ছাগলীয়ে খাই পেলালে। এয়া দেখিছেনে মান ধনিয়াও আছে, আৰু এইবিলাক জলকীয়া পুলি বহুত আছে। এয়া এল'ভেৰা, আপোনালোকে ঘৰত ৰুইছেনে? ৰাখিব, এইবিলাক স্কিনৰ কাৰণে ভাল। এয়া বিলাহী পুলি এটাও আছে, এয়া বহুত আছে জলকীয়া পুলি। আৰু এয়া দেখিছেনে জলকীয়া, এইবিলাক কলিয়াইছে, ফুল ফুলিছে। জলকীয়া পুলি ঢেৰ লগালো এইবাৰ। এল'ভেৰা আপোনালোকে গাখীৰৰ লগতো খাব পাৰে, আৰু খালে ভাল হয়, আৰু স্কিনত লগালেও আপোনালোকৰ স্কিনটো ভাল হৈ থাকিব। এয়া দেখিছেনে এইজোপা ডাঙৰ এল'ভেৰা। এল'ভেৰাজোপা বিভিন্ন ধৰণৰ থাকে ইয়াৰ প্ৰজাতি। এইজোপা ডাঙৰ হয়, এইজোপা অলপ সৰু। এয়া এটা পুলি আছে, এয়া বেঙেনা পুলি। আপোনালোকে মোৰ আগৰ ভিডিঅ' কেইটা দেখিছে চাগে। এই জাতিলাওজোপা দেখিছেনে, এতিয়ালৈকে লাগিয়ে আছে। এইটো এটা খাবলৈ হৈ আছে, এয়া কলিয়াই আছে জাতিলাও। আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো দবাই নিব। আৰু আপোনালোকে দেখিছেনে এতিয়া গোটেই গছৰ পাতবিলাক সৰি এইজোপা নতুন পাত ওলাইছেগৈ। এইয়া শিলিখাজোপা, শিলিখাজোপাত এইটো চৰাইটো দেখিছেনে, ইমান ভাল লাগিছে। এয়া শিলিখাজোপাত পাত অহা নাই, কোমলীয়া পাতটো অহা নাই আছোঁ। আৰু এয়া দেখিছেনে আমাৰ ঘৰৰ কাষতে পদূলি মুখতে এয়া শাক পাচলি, এইবোৰ দেখিছেনে ওলাইছে। ইয়াৰ কাষতে মই এয়া দেখিছেনে চটপটি লগাইছিলোঁ, চটপটি ওলাইছে আৰু যেনে তেনে অলপ অলপকৈ। আৰু আপোনালোকক এতিয়া দেখুৱাম এইজোপা দেখিছেনে, এইয়া কমলা পুলি, এইটো এটা, আৰু সেই আগলৈ এটা আছে, সেইটো দেখিছেনে। আৰু এয়া গোবৰ দিয়া আছে, সকলোতে অকল গোবৰ সাৰেই দিয়া আছে, আৰু বেলেগ অন্য একো সাৰ নাই। আপোনালোকে ঘৰতে এনেদৰে সৰু সুৰাকৈ হ'লেও খেতি বাতি কৰি শাক পাচলিবোৰ খাব, বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ পাব। এইটোৱে উপায় আৰু আজিকালি, নহ'লে শাক পাচলিৰ পৰা বহু ধৰণৰ বেমাৰ আজাৰ হৈছে। সেইবাবে আপোনালোকে কিনা সাৰ দিয়া শাক পাচলিবোৰ খোৱাতকৈ এনেদৰে ঘৰত ৰুই মেলি ঘৰৰ ফ্ৰেছ বস্তুবিলাকে খাব। ঘৰৰ বাৰীত তামোল গছ, আৰু ইয়াতে আছে এজোপা জাতিলাও, এয়া কলিয়াইছে, বহুত কলিয়াইছে দেখিছেনে। আমাৰ ঘৰত এতিয়াও জাতিলাও লাগি আছে, কলিয়াই আছে। আপোনালোকৰ ঘৰত আছেনে বাৰু?
এয়া পাণ। তো বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি দিব। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ এনেদৰে পাই থাকিবলৈ কমেণ্ট কৰিব, ভাল লাগিছেনে নাই লগা। আপোনালোকে কমেণ্ট কৰিলে গম পাম মোৰ ভিডিঅ'বোৰ চাইছেনে নাই চোৱা, আৰু ক'ৰ পৰা চাইছে আপোনালোকে কমেণ্ট কৰিব, কোন জেগাৰ পৰা মোৰ ভিডিঅ' চায়। তো আজিলৈ বাই বাই।